ভাৱে গোটেইখিনি আমি কাম কৰি আছোঁ ফলাফলখিনি খুব সোনকালে পাব আমাৰ ৰিক্ৰুটমেণ্টটো এটা ডাঙৰ সমস্যা আছিলে এতিয়া ৰিক্ৰুটমেণ্ট আমি সম্পূৰ্ণ কৰিছোঁ আমি প্ৰায়খিনি আমাৰ যি প্ৰাথমিকত আমি প্ৰায় যিমান ভেকেঞ্চি আছে সকলোখিনি ভেকেঞ্চিৰ নিযুক্তি আমি 14 তাৰিখে দিম এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন কৰিম এটা কেন্দ্ৰীয় অনুষ্ঠানত মাধ্যমিকৰ ক্ষেত্ৰতো আমাৰ যিমানখিনি পোষ্ট আছিলে সেই পোষ্টৰ আধাতকৈ বেছি সংখ্যক য'ত আমি ইলিজিবল কেণ্ডিডেট পাইছোঁ সেইখিনিৰ নিযুক্তিও 14 তাৰিখে হ'ব আৰু এইটো হৈ যোৱাৰ পাছত আমাৰ যে কয় যে শিক্ষকৰ নাটনি শিক্ষক নাই সেই সমস্যাটো বহু পৰিমাণে সমাধান হৈ যাব গুণোৎসৱো আহি আছে খুব গুৰুত্ব সহকাৰে আপোনালোকৰ চৰকাৰে গুৰুত্ব দিয়ে সেইটো কেনেকুৱা ধৰণৰ হ'ব গুণোৎসৱ পূৰ্বে অনুষ্ঠিত হৈ গৈছে সকলোৰে অভিজ্ঞতা আছে এইবাৰ আমি 3টা পৰ্যায়ত গুণোৎসৱটো আৰম্ভ কৰিম প্ৰথম চৰণটো 11 তাৰিখৰ পৰা আৰম্ভ হ'ব 11 তাৰিখে প্ৰথম দিনা প্ৰত্যেক বিদ্যালয়ে নিজৰ মানে বিদ্যালয়খনৰ এটা ইণ্টাৰনেল এছেছমেণ্ট অৰ্থাৎ বা সেলফ ইভালুৱেশ্যন এটা কৰিব আৰু পিছৰ দিনকেইটাত এক্সটাৰ্নেল ইভালুৱেটৰে কৰিব আৰু তাৰ কাৰণে আমি কাইলৈ বুধবাৰে এখন প্ৰেছ কনফাৰেন্স আমি ৰাখিম তাতে সবিস্তাৰে আমি ব্যাখ্যা কৰিম